हेलो फ्रेंड मोर चैनल आसामीज ब्यूटी एंड हेल्थ आपलोक स्वागतम जानाइছো मोर चैनलत मैं ब्यूटी सम्पर्कीय और स्वास्थ्य सम्पर्कीय विभिन्न धৰণৰ ভিডিঅ' লৈ আহো আপোনালোকৰ যদি কিছুমান সুধিবলগীয়া কথা থাকে মোক ভিডিঅ' তলত কমেন্ট কৰি সুধিলে হ'ল কমেন্ট বক্সত আজি আমি আলোচনা কৰিম সিটিএম কি সিটিএম আমাৰ স্কিনৰ কাৰণে কিয় ইমান প্ৰয়োজনীয় তাৰ বিষয়ে আলোচনা কৰিম তেন্তে আহকচোন চাও ভিডিঅ'টো তেনেহলে জানোচোন আহক সিটিএম মানেনো কি সিটিএম মানে হল ক্লিনজিং টনিং আৰু ময়শ্চাৰাইজিং প্ৰথমতে হল ক্লিনজিং আমাৰ ডেইলি স্কিন ৰুটিনৰ প্ৰধান কাম আমাৰ স্কিনখনৰ পলুশন ধুলি বালি আদিৰ ফলত জমা হোৱা মলিৰ ফলত স্কিনখনত বিভিন্ন ধৰণৰ ইনফেকশন পিম্পলস আদিয়ে দেখা দিয়ে সেই কাৰণে ক্লিনজিং ডেইলি বেসিছত বহুত প্ৰয়োজনীয় আৰু আমাৰ স্কিনখনৰ কাৰণে ক্লিনজিং সদায় কৰাটো খুবেই প্ৰয়োজনীয় আপোনালোকে নিজৰ স্কিন টাইপ অনুসৰি এটা ভাল ক্লিনজাৰ ব্যৱহাৰ অৰ্থাৎ আমি যাক ফেস ওয়াশ বুলি কওঁ তাক ব্যৱহাৰ কৰিব পাৰে আৰু যদি ঘৰতে ক্লিনজাৰ প্ৰস্তুত কৰিব বিচাৰে তেনেহলে নেমুৰ ৰস কেঁচা গাখীৰ বিলাহীৰ ৰস আদি ব্যৱহাৰ কৰিব পাৰে নাম্বাৰ 2 হল টনিং ক্লিনজিং আমাৰ স্কিনখনৰ কাৰণে যিমান প্ৰয়োজনীয় টনিংও সিমানে প্ৰয়োজনীয় টনাৰে আমাৰ স্কিনখন টনিং কৰে ক্লিনজিংৰ ফলত খুল খাই যোৱা নুম ছিদ্ৰবিলাক টনাৰে বন্ধ কৰে আৰু আমাৰ ছালখন বেছি ড্ৰাই বা বেছি অইলি হোৱাৰ পৰা স্কিনখন টনাৰে ৰক্ষা কৰে আপোনালোকে স্কিন টাইপ অনুসৰি অইলি বা ড্ৰাই বা কম্বিনেশন সেনসিটিভ যি হয় সেই স্কিন টাইপ অনুসৰি আপোনালোকে টনাৰ ব্যৱহাৰ কৰিব পাৰে টনাৰ কিনিব পাৰে আৰু ঘৰতে যদি প্ৰস্তুত কৰি ল'ব বিচাৰে তেনেহলে গোলাপ জল তিয়হৰ ৰস এলোভেৰা জেল আৰু গোলাপ জল মিক্স কৰি টনাৰ প্ৰস্তুত কৰি ল'ব পাৰে ময়শ্চাৰাইজিং হৈছে সিটিএমৰ লাষ্ট ষ্টেপ ক্লিনজিং টনিং আমাৰ স্কিনৰ কাৰণে যিমানে প্ৰয়োজনীয় ময়শ্চাৰাইজিংও আমাৰ স্কিনৰ কাৰণে সমানে প্ৰয়োজনীয় ময়শ্চাৰাইজিং হৈছে সিটিএমৰ থাৰ্ড ষ্টেপ আৰু লাষ্ট ষ্টেপ ক্লিনজিং টনিং আদি স্কিনৰ কাৰণে যিমান প্ৰয়োজনীয় ময়শ্চাৰাইজিংও সিমানে প্ৰয়োজনীয় স্কিনৰ কাৰণে আপোনালোকে আপোনালোকৰ স্কিন বেসিছত ময়শ্চাৰাইজাৰ কিনিব পাৰে ময়শ্চাৰাইজাৰে আমাৰ স্কিনখন ড্ৰাই হোৱাৰ পৰা আৰু ৰক্ষা কৰে আপোনালোকৰ স্কিন বেসিছত ময়শ্চাৰাইজাৰ কিনিব পাৰে অইলি স্কিন হলে অইল ফ্ৰী ময়শ্চাৰাইজাৰ কিনিব পাৰে তেনেদৰে বিভিন্ন ধৰণৰ ময়শ্চাৰাইজাৰ এভেইলেবল হয় আৰু কিনিব পাৰে আৰু স্কিনখন ময়শ্চাৰাইজ কৰি ৰখাটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ